নমস্কাৰ বন্ধুসকল, মই মতীন্দ্ৰ দাস উদীপ্ত 99 ব্লগত আপোনালোকক পুনৰবাৰ স্বাগতম জনাই মই পুনৰবাৰ হাউলিৰ ৰাস মহোৎসৱত উপস্থিত হৈছোঁ। আজি ৰাস মহোৎসৱৰ এই কিছু আমি দৃশ্য চাম, আহকচোন আমি আগবাঢ়ি যাওঁ। এয়া হাউলি ৰাসৰ কিছুমান মনোৰম দৃশ্য ইয়াত বনোৱা হৈছে। এয়া হৈছে কালীয়া দমন, বৃহৎ কালীয়া দমন, ওপৰত শ্ৰীকৃষ্ণ আছে। আজি এই হাউলি ৰাসত আমি পুনৰবাৰ লগ পালোঁ আমাৰ এই সিদিনাখন আমি লগ পোৱা ধনজিৎ দাসক। আমি বৰপেটা বঁটা নিবলৈ আহিছিলোঁ বাৰু হাউলিলৈ, আজি আকৌ আহিছে। এতিয়া ধনজিৎ দাও আহিছে পৰিবাৰৰ লগত, আৰু ময়ো আহিছোঁ মোৰ পৰিবাৰৰ লগত। উপায়তো নাই, গতিকে আহিবই লাগিব। হয়তো আকৌ আমি লগ পাম ৰাস শেষ নোহোৱালৈকে। এনেকৈ ৰাস চলি থাকিব আৰু আমি বৰপেটাবোৰ এনেকৈ আহিয়ে থাকিম। এতিয়া কি ক'ব কওক, আপুনি কি ক'ব, ৰাস বুলি কি ক'ব? সকলোলৈকে শুভেচ্ছা থাকিল ৰাসৰ। আকৌ এনেকৈ লগ পাম। গোটেই মানুহবিলাকক দেখি ভাল লাগিছে, বহুত মানুহ। আচ্ছা, ৰাস বুলি কোৱাৰ লগে লগে ইয়াত মানে ভাগ্য পৰীক্ষা হয়, কুপন বা লটাৰী তেনেকুৱা কিবা ভাগ্য পৰীক্ষা কৰিছেনে নাই? নাই, ভাগ্য পৰীক্ষা কৰিলা। তুমি ভাগ্য পৰীক্ষা কৰা নাই, ৰাস চাই কি হ'ব? আছোঁ, যাওঁতে চাই যাম। আচ্ছা, নিশ্চয়। এতিয়া ৰঞ্জিত দা কি ক'ব? মই ক'ব লগা একো নাই, মই মানুহ দেখিয়ে পাগল হৈ গৈছোঁ। সঁচাকৈ ইয়াত বিশাল মানুহ, মানে থিয় দিব নোৱাৰি এনেকুৱা ধৰণৰ মানুহ, গতিকে বিৰাট মানুহ। আমাৰ এজন ভাইটি আছে, ভাইটিজনক নিশ্চয় চিনি পাব আপোনালোকে প্ৰত্যেকে। যাওকচোন, এইখন গুচাই দিয়া। কি ক'বা ৰাস বুলি? ভাই ভাল লাগিছে আৰু বহুত মানুহ একেলগে, বহুত মানুহ আমি লগ পাইছোঁ, হয় না? আচ্ছা। হাউলি ৰাসৰ নিম্নমুখীৰ পিছত এইবাৰ আহিছোঁ বাণিজ্য মেলালৈ। বাণিজ্য মেলাত কিছু দৃশ্য চাওক। এয়া আমিতো চকুৱে চালোঁ, আপোনালোকে চাওক মোৰ ভিডিঅ'ৰ দ্বাৰা। হাউলি ৰাসৰ বিশেষ আকৰ্ষণ খানা ভাজা। কি আছে দাদা? জালমুড়িৰ বিশেষ আকৰ্ষণ। এয়া হ'ল সেই হাউলিৰ ৰাস মহোৎসৱৰ দৰ্শনাৰ্থী, অসংখ্য মানুহ, কেৱল মানুহে মানুহ। আপুনি যোনফালে চাই এইফালে কেৱল মানুহে মানুহ, সম্পূৰ্ণভাৱে মানুহ। আমি এই হাউলিৰ ৰাস চালোঁ, গতিকে আমি এতিয়া ঘৰমুৱা হ'ম। এই ঘৰমুৱা পথত আমি দুয়ো বাপ বেটা আৰু মোৰ পৰিবাৰ পিছফালে, গতিকে আমি এতিয়া বিদায় মাগিম। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। অ'কে, বাই।